এলা গটাই কিনিলো গেলা ওকে বস ওকে আৰু ইবাগে তোৰ হেৰি কৰিবি আমাৰ কি আছিল ধান ধাবা খুলিম হা ঠিক আছে বস ইবাগে এখন ধাবা খুলিম আৰু ইবাগে আমাৰ লেট্ৰিন বাথৰুম হাগলি 10 মুতলি 5 ঠিক আছে ঠিক আছে লিখি ল নহ'লে গাঁৱৰ মানুহে বহুতে হাগি থাকে ৰাস্তাতে হয় বস হয় বস কক লাগি কিনিম কক এতিয়া তই যিমান দূৰত গৈ দেখিছা না সিমান দূৰত গ'লে কিনিলো ঠিক আছে বস বস মাটিতো বহুত হ'ব আচ্ছা এতিয়াতো কাম কৰা মানুহ লাগিব মানুহটো লাগিবই না কি কৰা যায় বস মানুহ চাবা লাগিল এছিষ্টেণ্ট লাগিল মেনেজাৰ লাগিল ঠিক আছে বস আমাক এছিষ্টেণ্ট লাগিল একজন আৰু গোটানি লিখি লচোন মেনেজাৰ 5 জন আচ্ছা আৰু আপোনাৰ লেবাৰ লাগিল 100 জন লাগিব হা ঠিক আছে আৰু লেট্ৰিন চাফা কৰা মানুহ লাগিব 5 জন লেখ ঠিক আছে তাৰপিছত ইফালে কি কৰা যায় বস ইবাগেতো তোৰ লেট্ৰিন বাথৰুমটো লাগিব না এটা ফিচাৰো লাগিব ধৰি লওক ফিচাৰটো পিছভাগে দিলি হয় নেকি ঠিক আছে এখানি ফুল ৰুই দিব লাগিব অ'কে ন অঁ ইয়াত হৈ যাব এটা কথা নাই ভাল নাই আছে আৰু বাকী ইফালে আমি ৱালখন দিব লাগিব ৱাল ইবাগে নহয় চাৰিওফালে ৱালটো দিব লাগিব ঠিক আছে মই এটা কাম কৰা চলি বহুত লাগিব আমাক ছাৰ এখন আমাৰ গাঁও ইয়াতে কি হ'ব নো তোমালোকে এখন গাঁৱৰে নেকি হয় ইয়াতে কাম কৰিব পাৰিবা পাৰিম ঠিক আছে আচ্ছা তুমি কি পাস ছাৰ মই 5 পাছ 5 পাস স্যার কি করা যায় এক মেনেজাৰ পোষ্টটো দি দে ঠিক আছে বা মই মেনেজাৰ হয় তোমাক পুরা এনজয় করা তুমি যাও এনজয় কৰি দিয়া এই বঢ়িয়া কংগ্ৰেছ ব্ৰ ইটো 5 পাস কি আমাৰ থবা চলাব পারবো না বস পাৰিব যাও চাও দেচোন পাৰি না বাকী বেলেগ কেইটা সুধিলো তই এছিষ্টেণ্ট তই ইমান কিয় লেভেল দি আছা তই মনে মন থাক তই মেনেজারে ইনকে কৈছা তোৰ চাকৰিটো খেদাব ইচ্ছা আছে নেকি মই কি কৰি নাই ৰবা তোমাক কাজিয়া নকৰিবা তুমি কি নতা জানো না জানো তো জানো আৰু মাতাচোন 1 2 3 4 5 6 7 8 9 10 বেলেগ জানে ও বস জানে তুমি কি বাছ মই টিটি এমপি পাছ তুমি কি দিবি ফাৰ্ষ্ট কোন লোৱা বস মোৰ না তুমি সুধিলাম বাবা এনে মই জানো নাজানো নহয় তথাপিতো টিটিএমপি মানে কি মই জানো কিন্তু সেইকাৰণে সুধিছোঁ তোমাক দিয়া সৰু চলি বুলি সুধিছোঁ হা কচোন কি মই টানি টনি মেট্ৰিক পাছ আমাৰ নাই নৰে তুমি চিলেক্ট তোমাক চিলেক্ট কৰি দিলোঁ তোমাৰ কিহত পাৰা যাব বছ বস্তু তোমাৰ ৰ'বা মই চাই দি আছোঁ লেবাৰ তুমি লেবাৰ ফাইনেল লেবাৰৰ হেডটো এনে বাবা তোমাৰ নাম কি আৰবি খান আৰবি খান বাপা ভাল নাম ন ঠিক আছে ও বস এবার ইংলিশ কমান লিখব আচ্ছা তহঁত ইংলিছ কোনে জানা তই জানা না ইংলিছ মই সব জানো ইংলিছ মা বেন হোৱাট ইজ ইংলিছ উই আৰ ইংলিছ ইংলিছ মই সম্পূৰ্ণ বুঝছি ইংলিছ বহুত জানে এবার ও বস এক লক আপনি কিন্তু নরে গম পাইছি না ভাবা না তোমার নাম কি ঘুগনি ঘুগনি লেখক ঘুগুনিয়ে মেইন উপাধি মেন কি মেন ঘুগনিয়ে মেন ও ঘুগনি মেন ওকে থেংক ইউ বছ চাকৰিটো মোক দিয়াৰ বাবে মই এতিয়া যাওঁ ভাইটি ৰবা শুনাচোন শুনা কি হ'ল আৰু ৰবা তোমাক মই মেনেজাৰ দিছোঁ ন হয় ছাৰ হয় ধৰি লোৱা মই ক'ৰবাৰ পৰা বাহিৰৰ পৰা আহিলোঁ ধৰি লোৱা মই বাহিৰা মানুহ তুমি মোক কিনকৈ সন্মান কৰিবা ঠিক আছে মই আপোনাক লিখি দি আছোঁ হ'ব বাৰু অলপ চাই দিছোঁ ঠিক আছে বস এই ক'ত যা অলপ ভিতৰত যাম ভিতৰত ID কাৰ্ড দি তোৰ ধৰি ল'ব আহিছোঁ বছ ঠিকে আছে না ছোৱালীৰ বাচ্চাটো আৰু ঠিকে আছে না বুজি বেয়া কাম আছে নেকি বস ইয়াতে মানে আহিছোঁ আৰু বাচ্চা ইয়াতে মাছি ও বস বেয়া মাছি বেয়া মাছি বস মাল কাৰা আছে ৰাখে বাকি দাও ন ঠিক আছে দিয়ক দে আমাৰ বৰ দেউতাৰ মাতি নিবা আহিছি ৰ মই বৰ দেউতাক যাই কওঁ ৰ বৰ দেউতা
তাতে নহয় কোনোবাই দুটা মানুহ আহি কিনে আমাৰ মাটিতে ধাবা আৰু লেট্ৰিন বাথৰুম মনৰ কথা পাতি আছে তই আৰু এইগিলা কি খবৰ দিলি সঁচ- বিয়া পাতিব পৰা নাই ইয়াত চেনি খাই আছিলি মোৰ মাটিত ধাবা খুলিলে হুদু দেখছি খান দেখা নাই কোনিয়াই মোৰ মাটিত ধাবা খুলিল ইয়াত চাওঁ তহঁতৰ মুখখান এইটো তাৰ মালিক আৰু এইটো এচিষ্টেণ্ট ঐ মোৰ বছ শুনক পলক পলক জীৱনত আৰু দালালি নকৰো বুলি ভাবিছো মোৰ মাটিত ধাবা খুলিলে বেটা তই পাইছি না জ্বালা বেটা